তো হেল্ল' গাইছ, আপোনালোক সকলোকে মোৰ মৰিগাঁও ফুড চেনেলছটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকে দেখিবলৈ পাইছে এয়া কণী 4টা আৰু তৰকাৰী এটা, আৰু বৰ্তমান এইফালে বইল কণী 4টা লৈছোঁ, তৰকাৰী এটা লৈছোঁ, আৰু ভাত মানে এনেই ৱেইটটো বাছে 70 হৈ গৈছে, মানে অলপ কমাই খাওঁ। আৰু এইটো চেনেলৰ লগত মোৰ ভিডিঅ' বেছি দিয়া যোৱা নাই, প্ৰায় 7টামান দিয়া গৈছে। আৰু বেছি দেৰি নকৰোঁ, আজি ভিডিঅ'টো কৰোঁ, আৰম্ভ কৰি দিওঁ। আৰু আলু দি ধুনীয়াকৈ বনোৱা গৈছে। আলু তাত ধুনীয়াকৈ জলকীয়া কাটি কৰি নিজে বনাইছোঁ, মানে ঘৰত মানে অইন নাই, মই মানে। আৰু ইফালে ফেন এখন ওপৰত চলি আছে তাৰমানে, আৰু পিছফালে বেকগ্ৰাউণ্ডটো দেখিবলৈ পাইছে। আমাৰ এইটোৱে হ'ল পাকঘৰটো। আৰু বেছি দেৰি নকৰোঁ, আৰম্ভ কৰি দিওঁ। আৰু দুপৰীয়া ভাত সাজ এনেকৈয়ে আজি। আৰু গৰমটো ক'ব লাগিব, আচৰিত গৰম দিছে যোৱাকালিৰ পৰা। আৰু মৰিগাঁও চাইডে সকলোতে ক'ব। আৰু এইটো মাইকটো দেখিছে আপোনালোকে, ফেনখন বহুত স্পীড চলি আছে, মাতটো কেনেকুৱা গৈছে গম পোৱা নাই। আৰু বেছি হেৰি কৰি নাথাকোঁ, আৰু গৰম কাৰণে মানে অলপ মাংসটো কমাই খাওঁ, মানে কণী মাছ অলপ বেছিকৈ খাই থাকোঁ। আৰু এইটো চেনেলত আপোনালোকক 7টা ভিডিঅ' দিয়া গৈছে, আপোনালোকক কৈ দিছোঁ এবাৰ ধুনীয়াকৈ। প্ৰবীণ বৰা লাইভ শ্ব' প্ৰগ্ৰামৰ ভিডিঅ' এটাও দিছোঁ আপোনালোকে, পৰহিদিনা যোৱাকালি দিছিলোঁ, আপোনালোকে চোৱা নাই চাই ল'ব। আমাৰ মৰিগাঁও বিহুতলীতে আহিছিলে। আৰু যিসকলে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকক এই চেনেলটোত অকল খোৱা বোৱা ভিডিঅ' বেছি আহিব, লগতে আমাৰ ধৰক মৰিগাঁও ওচৰ পাজৰ ভাল জেগাবিলাক, যিহেতু চব কন্যাকান্দা বঘৰা পাহাৰটো ধুনীয়া ধুনীয়া গল্ফ মন্দিৰ, ভাল ভাল জেগা আছে, ৰেষ্টুৰেণ্ট খোৱা বোৱা দেখিবলৈ চেষ্টা কৰিম। আৰু এই দুদিনৰ ভিতৰত মৰিগাঁও টাউনত ধুনীয়া ভিডিঅ' এটা দিম আপোনাক, গোটেই মৰিগাঁও টাউনত আপোনালোকে চাব পাৰিব। আৰু কাৰ কণী প্ৰিয় এবাৰ কমেণ্ট এটা কৰি জনাব। মোৰতো কণী পুৰা প্ৰিয়। আৰু যদি বেয়া নাপায় আপোনালোকে ক'ৰ পৰা ভিডিঅ'টো চাই আছে এবাৰ জনাব, আমাৰ অসমৰ ক'ৰ পৰা চাই আছে, মোৰো ভাল লাগিব। আৰু কমেণ্ট এটা কৰিব ভিডিঅ'টো চাই কেনেকুৱা লাগিছে। আৰু ৰাস্তাৰ ওচৰতে আমাৰ ঘৰটো, ৰাস্তাত মানে ট্ৰেক্টৰ বহুত গৈ আছে। এতিয়া মাইকটোৱে কেনেকুৱা কাম কৰিছে নাজানো, মই মাইকটো লৈ বেছি দিন এমাহমান হৈছে লোৱা। মোৰ 1 নম্বৰ চেনেলটোৰ কাৰণে মানে লৈছিলোঁ মাইকটো, মৰিগাঁও ল'ৰা বুলি আছে। এইটো হ'ল মৰিগাঁও ফুড চেনেলটোৰ নাম। মৰিগাঁও ল'ৰাটো ব্লগ চেনেল আছে, প্ৰায় মনিটাইজ হৈ গ'ল, 3 মাহ হ'ল। মোৰ পইচা পোৱা নাই, বৰ্তমান বনি আছে ডলাৰ। আপোনালোকে যদি নতুন নতুন জেগা চাই ভাল পায়, মোৰ সেইটো চেনেল চাব পাৰে। মৰিগাঁও ল'ৰা বুলি 1 নম্বৰত আহি যাব। আৰু কণী মই বেছিকৈ বইল কৰি খাই ভাল পাওঁ, কাৰণ ঠাণ্ডাত নহ'লে তেল চেল দি খায়, আৰু বইল কৰি খালে মানে ভিটামিনটো পোৱা যায়। এতিয়া প্ৰায় 1:30মান বাজিলে, ৰাতিপুৱা মানে 9টা 9:30 খাওঁ যে, মানে 1:30 খাই দিওঁ ভাতটো, বেছি দেৰিও নকৰোঁ। 3টা বাজি গ'লে মানে খাব ইচ্ছা নোযোৱা হৈ যায়, সেইকাৰণে মানে। আৰু গম পাইছে চুলি কাটি হৈছে, চুলি কাটি চুলিতে হৈ গৈছোঁ। আকাশীগংগা ভিডিঅ' আহি আছে, আৰু 2-3 দিনৰ পাব। কালি মানে অলপ ঘৰত কাম আছে, কামখিনি কৰি দিওঁ। মই পৰহি মানে আপোনালোকৰ খালি দেওবাৰ আগত আকাশীগংগা ভিডিঅ' পোৱা যাব এইটো চেনেলত, মই আপোনালোকক দেখুৱাম। আৰু মৰিগাঁও ল'ৰা চেনেলটো পাব, আপোনালোকে ধুনীয়াকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কাৰোবাৰ নতুন চেনেল থাকিলে লিংকটো দি দিব কমেণ্টত, ময়ো ছাবস্ক্ৰাইব কৰি দিওঁ। আৰু আপোনালোকে মোৰতো ছাবস্ক্ৰাইব কৰিব, কাৰণ আমাৰ সকলোৱে সৰু সৰু ভিডিঅ'বিলাক মিলি জুলি আগুৱাই যাব লাগিব, যিহেতু অকলে যোৱাটো সম্ভৱ নহয়, আৰু ৰাইজৰ ছাপোৰ্ট লাগিব যিহেতু, সেইকাৰণে
কাৰোবাৰ যদি নতুন চেনেল আছে লিংকটো দি দিওঁ, মোৰটো ছাবস্ক্ৰাইব কৰিলে ময়ো ছাবস্ক্ৰাইব কৰি দিম। আপোনালোকে ধুনীয়াকৈ ভিডিঅ' চাই থাকক। আৰু ভিডিঅ'টো বেছি দীঘল নহয় যেনিবা, আপোনাৰ 3-4 মিনিটৰ ভিডিঅ' এইটো। ঘৰত মানে কোনো নাই কাৰণে মানে অকলে বেছি বনোৱাও নাই। এটা তৰকাৰী দিছোঁ আৰু 4টা মানে বইল কৰি লৈছোঁ, এনেকৈ খাইছোঁ। আৰু মোৰ ল'ৰা মানুহ অলপ এলাহো লাগে কৰিব, ঘৰৰ কাম বনবিলাক, গৰু ছাগলী পোৱালি সকলো আছে যিহেতু। আপোনালোকে ভাত খালে নাই জনাব এটা কমেণ্ট কৰি। আৰু এইবিলাক খোৱা বোৱা মোৰ মানে অভিজ্ঞতা নাই, ভুল হ'ব পাৰে, ভুল কথাটো ক্ষমা কৰি দিব। হয়তো এটা কণী এটা খাই দিওঁ, আপোনালোকে ভাত খালে মানে পানীটো কমাই খাওঁ, কাৰণ পানী খালে ভাতটো খাব নোৱাৰোঁ যিহেতু। আৰু কণীকেইটা মানে অকণ বেছিকৈ সিজাৰ লগত ফাট যাব খুজিছে। পানীটো কমি যোৱাৰ কাৰণে বইল কৰোঁতে বেছি পানী কমি গ'ল। আৰু এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ। লগ পাই আছোঁ নতুন এটা